কমৰকসদম কোনোবাই লগতে কাৰ্ডম সুপ্ৰভাত বৰ্তমান টাইম হৈছে 7:30 বৰ্তমান ফিল্ডতে আছোঁ কিন্তু বৰষুণ দিয়াৰ কাৰণে ওচৰলৈ আহিলোগে আৰু এটা ভিডিঅ' মোক বহুতে কৈ আছে যেন দাদা অসম পুলিচৰ বাইবাটো কেনেকুৱা হয় তো আপোনালোকে প্ৰথমতে কৈছোঁ যে অসম পুলিচৰ বাইবাটো এতিয়াই আপোনালোকে ভবাৰ ইমান প্ৰয়োজন নাই কাৰণ বৰ্তমানলৈকে অসম পুলিচৰ ইণ্টাৰভিউ হোৱা নাই কিন্তু বহুতে ইচ্ছা কৰি থাকে যেন জানিব ইচ্ছা কৰে মানে কেনেকৈ হয় আচলতে অসম পুলিচৰ ইণ্টাৰভিউটো কাৰণ মই অলৰেডি নিজে দিছোঁ কিবাৰ ফৰেষ্টৰ বাইবা দিছিলোঁ এইটো কাৰণে আৰু লগতে 4th গ্ৰেড ভেকেঞ্চি সকলো কাৰণে মই বাইবা দিছোঁ এইটো কাৰণে কেনেকৈ প্ৰশ্ন সোধে আৰু কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকক কেনেকৈ ক'ব লাগে প্ৰশ্ন আৰু মই কি ভুল কৰিছিলোঁ কি ভুলৰ কাৰণে মোৰ চাকৰি নহ'ল এইটো কাৰণে আজি কেইটামান আপোনালোকক টিপছ দিব চেষ্টা কৰিম কি ভুল কৰাৰ কাৰণে মোৰ চাকৰি নহ'ল আপোনালোকে ভুলটো ৰিপিট নকৰিব এইটো কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ হয়তো বহুতে জানে হয়তো বহুতে নাজানে প্ৰথমতে আহিছোঁ যেন অসম পুলিচৰ বাইবাত কিমান নম্বৰ থাকে তো অসম পুলিচৰ বাইবাত থাকে মাত্ৰ 5 নম্বৰ কিন্তু এনেকুৱা হয় অসম পুলিচে হওক বা যিমানখিনি চাকৰি আহে তাত পইণ্ট আৰু ছেকেণ্ডৰ বহুত মেটাৰ কৰে যেতিয়া মই প্ৰথমবাৰ অসম পুলিচৰ ইণ্টাৰভিউ দিছিলোঁ ABUBৰ বৰ্তমান মোৰ লগৰখিনি বহুতে বৰ্তমান চাকৰি পাই আছে মোৰ দেৱানন্দ টাই বুলি এজন লগৰ আছে আমি একেলগে ৰানিং কৰিছিলোঁ ৰবি মিলি লগতে তেওঁৰ ভাইটি ৰবি এতিয়া ভাইটিটো তেওঁ কমাণ্ডত পাইছে আৰু তেওঁ কিবা পাইছে ফটোকেইটা দেখুৱাই দিছোঁ অলপ মই কেইটামানক আৰু এইবিলাক মোৰ লগৰ আছিলে গণেশ মিলি এনেকুৱা বহুখিনিয়ে মোৰ একেলগে ইণ্টাৰভিউ দিছিলোঁ মই ৰবি দেৱানন্দ এনেকৈ বহুখিনিয়ে আমি একেলগে দিছিলোঁ তেওঁলোকে মোতকৈ ৰানিঙত ভাল আছিলে এইটো কাৰণে এটা ভাল নম্বৰ পাইছিলে এইটো কাৰণে তেওঁলোকে বৰ্তমান চাকৰি পাই আছে আৰু যোনদিনা মই ফটো দেখুৱাইছোঁ এইবিলাকে বহুত কষ্ট কৰিছিলে মোৰ আমি একেলগে পঢ়িছিলোঁ দেৱানন্দ অলপ আমাৰ পৰা দূৰ আছিলে কিন্তু দূৰৰ গাঁৱৰ আছিলে কিন্তু ৰবি মিলি মোৰ একে ক্লাছমেট আছিলে আমি একেলগে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িছোঁ একেলগে কিবা যদি বহুত কষ্ট কৰিব পাৰে দুটা ভাই ককায়ে আৰু ৰানিঙত বহুত ভাল আছিলে তেওঁলোকে মোতকৈ বহুত ভাল আছিলে আৰু মোৰ জীৱনৰ প্ৰথম অসম পুলিচৰ ইণ্টাৰভিউ আছিলে সৰু তেওঁলোকে আগে পিছত দিছিলে কিন্তু মই আগে পিছত দিয়া নাছিলোঁ আৰু ৰবি মিলিটো ৰানিঙত ইমানেই ভাল আছিলে এইটো কাৰণে বৰ্তমান তেওঁৰ ভাই ককায়ে দুটাই চাকৰি পাইছে এটাই পাইছে কমাণ্ডত পাইছে এটাই পাইছে AB পাইছে আৰু আমাৰ ইয়াত শিৱসাগৰ কাটক গৈছিলে 51 মই পাইছিলোঁ 50.92 তো মোৰ 0.8ৰ কাৰণে মই এক্সাম দিব নাপালোঁ এইটো এতিয়ালৈকে মই মনত ভাবি থাকোঁ যেন যদিহে মই পৰীক্ষাটো দিব পোৱা হ'লে মই হয়তো পাছ কৰিলোহেঁতেন কাৰণ তেতিয়া মোৰ পঢ়া শুনা ভাল আছিলে আৰু মই পঢ়ি আছিলোঁ তেতিয়া মানে ভাবিছিলোঁ মই এডমিট কাৰ্ড এনে আহিব এইটো কাৰণে মই পঢ়িও আছিলোঁ আৰু নেক্সট হৈছে যোনটো মই ফৰেষ্টৰ ইণ্টাৰভিউ দিছিলোঁ AFFৰ আৰু লগতে ফৰেষ্টাৰ গ্ৰেড 1 তাৰপিছতে ফৰেষ্ট গাৰ্ড এইবিলাক দিছিলোঁ তাতে মই টোটেল পাইছিলোঁ কিবাটো পাইছিলোঁ নম্বৰ পাইছিলোঁ 31.30 মই AFFৰ কাৰণে লগতে ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে এক্সাম দিছিলোঁ বাইবাও দিছিলোঁ কিন্তু মই যিমান দূৰ গম পাওঁ মোৰ যোনটো এক্সামত অংকত বেয়া হ'ল মানে ৰিটেন টেষ্টত মই মানে নিজে কৈছোঁ কাৰণ এনেকৈ মাৰ্কটো তেওঁলোকে দিয়াগৈ নাই ক'ত কম হৈছে কিন্তু মোৰ মতে মই অংকত দিলা আছিলোঁ মোৰ অংকতে বেছি মাৰ্ক কাটি গ'ল এইটো কাৰণে মোৰ নহ'ল মই বাইবা দিছোঁ কিন্তু বাইবাত মোক কি প্ৰশ্ন সুধিছিলে আৰু মই কেনেকৈ গৈছিলোঁ অলপ কৈ দিছোঁ এটা কাহিনী নিচিনা হ'ব আজি ভিডিঅ'টো হয়তো যোনে ইণ্টাৰেষ্টিং আছে তেওঁলোকে ভালকৈ চাব ইণ্টাৰেষ্ট কৰিব মই বাইবা দিছিলোঁ 4th এপিবিয়ান গুৱাহাটীত দিছিলোঁ কাহালিপাৰাত তাত মই দিছিলোঁগৈ যোনটো মই মোৰ লগৰ কিবা অতুল মিলি হয়তো আপোনালোকে ভালকৈ ভিডিঅ' তেওঁ দেখিছে অতুল মিলিয়ে পাইছে SRFত অতুল মিলিৰ লগতে ডিব্ৰুগড়ৰ ল'ৰা এটা আছিলে তাৰপিছতে আছিলে এই লাইভিলৰ ল'ৰা এটা আছিলে যোনে ফৰেষ্ট গ্ৰেড 1ত কিবা কৰিছিলে লগতে বিলেশ্বৰ আপোনালোকে হয়তো বিলেশ্বৰ ইয়াৰ ভিডিঅ' মোৰ দেখিছে তেওঁ ফৰেষ্টৰ গ্ৰেড 1ত পাই আছেগৈ তেওঁ দিছিলে 10 এপিবিয়ান আমি একেলগে গৈছিলোঁ আৰু মুন্না পাঙি সকলোৱে আমি গৈ পিনি বাইবা দিছিলোঁ বাইবা দিব যাওঁতে মই পুৰা এক্সাইটেড হৈছিলোঁ মানে একদম প্ৰথমবাৰ দিম এনেকৈ মই চাকৰিটো পাম আৰু এইটো ভাবিছিলোঁ মিছা নকওঁ মই ভাবিছিলোঁ কাৰণ মই ভাবিছিলোঁ যে পৰীক্ষাটো মোৰ ভাল হৈছে এইটো কাৰণে বাইবা দিব পাৰিছোঁ বুলি তো মই যেতিয়া বাইবা দিব গৈছিলোঁ মই ড্ৰেছ পিন্ধি গৈছিলোঁ এনেকুৱা এখন ব্লেক কিবা লং পেণ্ট লগতে ফৰ্মেল শ্বুজ আৰু হোৱাইট চাৰ্ট এনেকৈ পিন্ধি গৈছিলোঁ সকলোৱে এনেকৈ পিন্ধি আহিছিলে আমি 4th এপিবিয়ানত গৈ পিনি ৰাতিপুৱা প্ৰায় 7টামান বজাৰ পৰা আছোঁ আমি আৰু মোৰ ইণ্টাৰভিউ কিবাটো বাইবাটো হৈ গ'ল কিবা প্ৰায় 11:10 নহ'লেও 11:20 এনেকৈ তাত এই টাইমত মোৰ বাইবাটো হৈছে আৰু আমাৰ অপেনকৈ লৈছিলে এনে অপেন এটা এৰিয়া আছিলে সকলোকে প্ৰায় 3খনমান আছিলে কেণ্ডিডেট এনেকৈ আমি বহি পিনি প্ৰায় 3জন এডিশ্যনেল SP আছিলে এই 3জনে এনেকৈ ৰাউণ্ডকৈ আছে আৰু সকলোকে এটাকৈ প্ৰশ্ন মানে মাতি সুধিছে মই এনেকৈ এণ্ট্ৰি হৈছোঁ আৰু এণ্ট্ৰি হৈয়ে মই ক'লোঁ যেন নমস্কাৰ মোৰ নাম হৈছে অম্লানজ্যোতি য়েন মই শিৱসাগৰৰ পৰা আহিছোঁ বুলি ক'লোঁ আৰু
যিটো যেনেকৈ মই এতিয়া মই নমস্কাৰ বুলি ক'লোঁ এনেকৈ মই তাত ক'ব নোৱাৰিলোঁ মোৰ সিমানে ভয় লাগিলে যেন মই মানে অম্লানজ্যোতিটো অলপ ভুলকৈ ক'লোঁ নিজৰ নামটোৱে মই ভুলকৈ কৈ দিলোঁ মানে ইমানে মোৰ মানে কিবা হ'ল মানে ভয় লগা নিচিনা হ'ল কাৰণ মোৰ প্ৰথম আছিলে এই ভাইবাটো ইয়াৰ আগতে মই ভাইবা দিছোঁ কিন্তু এনেকৈ মানে ভালকৈ দি পোৱা নাছিলোঁ এইটো কাৰণে ভয় লাগিছিলে এইটো কাৰণে কৈছোঁ ভুল নকৰিব আৰামছে যাব নমস্কাৰ নামটো ক'ব কাৰণ আপোনালোকে প্ৰশ্ন সোধেই আপুনি ক'ৰ পৰা আহিছে ডাইৰেক্ট আপোনালোকক তই বুলি নকয় তাত আপুনি বুলি ক'ব তোমাক বুলি ক'ব মানে বহুত ৰেচপেক্টলি মানে আপোনালোকক ব্যৱহাৰ কৰে এইটো কাৰণে ভালকৈ টাইম লৈ পিনি এনেকৈ একদম সোমাই পিনি ক'ব কাৰণ আপোনালোকে ডিফেন্সৰ কেণ্ডিডেট হয় এইটো কাৰণে আৰামছে গৈ পিনি ক'ব চেষ্টা কৰিব মোৰ নিচিনা কিবা নকৰিব ভুল নকৰিব মোৰ বাইবাত এইটোৱে বেয়া হ'ল মই মানে ভয়তে মানে ভুল কৈ দিলোঁ এইবিলাক আপোনালোকে নকৰিব আৰু চিম্পুল প্ৰশ্ন সোধে যদি আপোনালোকে শিৱসাগৰৰ পৰা আহিছে এনেকৈ শিৱসাগৰ মানে বিষয়ে প্ৰশ্ন সোধে কিছুমানক নিজৰ গাঁৱৰ বিষয়ে তুমি কি পঢ়ি আছা যদি কোনোবাই কৈছে মই BA পাছ কৰিছোঁ পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা তো আপোনালোকক হয়তো পলিটিকেল ডিপাৰ্টমেণ্টৰ প্ৰশ্ন সুধিব পাৰে এইটো কাৰণে আপুনি যি প্ৰশ্ন উত্তৰ দিছে তাৰ ওপৰতে তেওঁলোকে প্ৰশ্ন সুধি দিয়ে আপুনি যদি কৈ দিয়ে ন ডিব্ৰুগড়ৰ পৰা আহিছোঁ তেওঁ আপোনালোকক হয়তো সুধিব পাৰে ডিব্ৰুগড় কিহৰ কাৰণে বিখ্যাত ডিব্ৰুগড়ত নদী কেইটা আছে এইবিলাক প্ৰশ্ন সুধিব পাৰে মই কৈছোঁ এইবিলাকৰ আৰু তাত যেতিয়া মই ফৰেষ্টৰ ইণ্টাৰভিউ কৰিছিলোঁ সকলোতকৈ আটাইতকৈ বেছি প্ৰশ্ন সোধা প্ৰশ্ন হৈছে DFO ফুল মিনিং কি এইটো প্ৰশ্ন বহুতকে সুধিছিলে লগতে সুধিছিলে শিক্ষামন্ত্ৰীৰ কোন এইবিলাক প্ৰশ্ন সুধিছিলে মই এয়া কোৱা নাই যে অসম পুলিচৰ আকৌ ৰিপিট কৰিব মই জাষ্ট আইডিয়াটো দিব চেষ্টা কৰিছোঁ আচলতে বাইবা কেনেকুৱা হয় লগতে যোনটো মই কুকমেনৰ 4th গ্ৰেডৰ কাৰণে দিছিলোঁ বাইবা দিছিলোঁ তাতো এনেকুৱাই চিম্পুল প্ৰশ্ন সোধে যদিহে কোনোবাই 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ চিম্পুল কিন্তু নৰ্মেল প্ৰশ্ন সোধে আপোনালোকক জাষ্ট আপোনালোকক মানে তেওঁলোকে চাই যেন আপুনি ৰিপ্লাইটো কেনেকৈ দিছে কিমান হাম্বলনেছ লৈ পেলাই আপোনালোকে উত্তৰ দিছে এইটোকে আপোনালোকক চোৱা হয় তাত আপুনি উত্তৰটো ভুল ক'লেও চাকৰি পাই যাব মোৰ লগৰ এনেকুৱা আছে নামটো নকওঁ নাম ক'লে হয়তো তেওঁলোকে বেয়া পাব কিন্তু তেওঁলোকে এটা প্ৰশ্ন উত্তৰ দিব নোৱাৰিছিলে বাইবাত কিন্তু বৰ্তমান তেওঁলোকে FA ফৰেষ্ট গ্ৰেড 1ত চাকৰি কৰি আছে নাম নকওঁ কাৰণ হয়তো তেওঁলোকে ভিডিঅ' চালে বেয়া পাব কিন্তু মই ডাইৰেক্ট তেওঁলোকক যদি ক'ৰবাত লগ পালে ডাইৰেক্ট কৈ দিম যে তেওঁলোকে এটা প্ৰশ্ন উত্তৰ দিব নোৱাৰিছিলে কিন্তু বৰ্তমান তেওঁলোকে চাকৰি পাই আছে কিন্তু তেওঁলোকৰ এটা ভাল আছিলে তেওঁলোকে ৰিপ্লাই মজাকে দিছিলে মানে প্ৰশ্ন নাজানো ডাইৰেক্ট মোক তেওঁলোকে কোৱা নাই মই প্ৰশ্ন নাজানো বুলি ডাইৰেক্ট এনেকৈ কোৱা নাই তেওঁলোকে কৈছে মই ইয়াৰ বিষয়ে অৱগত নহয় যদি আপোনালোকে প্ৰশ্ন নাজানে মই ইয়াৰ বিষয়ে ডাইৰেক্ট ছাৰ বুলি ক'ব পাৰিব যি কি আপোনাক ক'ব লাগে ছাৰ মই ইয়াৰ ওপৰত অৱগত নহয় মই নিশ্চয় নেক্সট টাইম ইয়াৰ বিষয়ে অৱগত আহিম বুলি ক'ব পাৰি মানে আৰামছে ক'ব পাৰি এনেকৈ ৰিপ্লাই দিব চেষ্টা কৰিব একদম চিধা নক'ব নাজানো বুলি ডাইৰেক্ট নক'ব এতিয়া মানে অলপ ঘূৰাব কথাটো অলপ দীঘলীয়া কৰিব এনেকৈ ক'লে আপোনালোকে আৰামছে চাকৰি পোৱাৰ চান্স আছে মই এয়া কোৱা নাই যেনেকৈ আমাক সুধিছিলে আপোনালোকক সেনেকৈ সুধিব বুলি মই কোৱা নাই তো এয়া আছিলে আজিৰ ভিডিঅ' চিম্পুল এটা ভিডিঅ' হয়তো বহুতে এটা কিছুমান কথা শিকিব পাৰিলে কেনেকৈ বাইবাটো প্ৰশ্ন কৰা হয় মই এয়া কোৱা নাই যেন বাৰে কৈছোঁ ৰিপিট কৰিছোঁ যেন চেম টু চেম আপোনালোকক প্ৰশ্ন সুধিব বুলি মই কোৱা নাই এটা আইডিয়া দিব চেষ্টা কৰিছে কেনেকৈ বাইবা লোৱা হয় কিদৰে প্ৰশ্ন কৰা হয় চিম্পুল আপোনালোকৰ লাইভৰ বিষয়ে সুধি দিব এইটো কাৰণে যেতিয়া আপোনালোকে বাইবা দিব যাব একদম কামনেছ আৰামছে কণ্ট্ৰল ঠাণ্ডা মগজেৰে যাব ইমান হুলস্থুল নকৰিব আৰু লগতে নিজৰ বিষয়ে জানক কাৰণ নিজৰ বিষয়ে কেতিয়াবা প্ৰশ্ন সুধি দিয়ে যেন যদি আপোনাৰ নামটো ক'লে মোৰ নামটো কৈছে অম্লানজ্যোতি জৈন তেওঁ হয়তো সুধিব পাৰে তোমাৰ নামটোৰ মিনিং কি এনেকুৱা প্ৰশ্ন সুধি দিয়ে এইটো কাৰণে নিজৰ বিষয়ে জানক নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে জানক নিজৰ গাঁওখনৰ বিষয়ে জানক নিজৰ এৰিয়াৰ বিষয়ে জানক আৰু আশা কৰোঁ এইবাৰ সকলোৱে একেলগে আমি বাইবা দিম নিশ্চয় আপোনালোকক মই লগ খাব চেষ্টা কৰিম মই এইবাৰ বাইবা দিমেই